এয়া আমাৰ সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে মিহিকে অলপ তাকে চাইডৰ ইফালে ফটোমত ব্যস্ত মোক গবা মাৰি ধৰিছে একদম এয়া আমাৰ ৰিয়ান গৌৰৱ কাম কৰিছে চাওক সৰস্বতী পূজা বুলি কাম কৰিছে চবে চাওক দেই এয়া কাম কৰি হৈ গ'ল বাৰু এইফালে আমাৰ মিহিকে পেণ্ডেলটো অলপ তৰা হৈছে গৌৰৱ দা আমি এতিয়া কলৈ যাম আমি মূৰ্তি আনিবলৈ যাম মূৰ্তি নহয় ইয়াৰ আমাৰ মূৰ্তি আনিবলৈ এইফালে দুজন চাৰিজন সেইফালে দুজন এফালে গৈছে আমি মূৰ্তি আনিব গৈ আছোঁ এয়া চাওক মূৰ্তি অনা পাৰ্টি চাওক এয়া নাকে মই 10-11টা মান ওপৰত আছে এইটো বক্স আহিলে চাওক এইটো বক্স আহিছে মূৰ্তি তাত লগ কৰিম দিয়ক বৰ্তমান আহি পাইছোঁ সেই আমি মূৰ্তি নিবলৈ এতিয়া হাজাৰ মূৰ্তি আছে ইয়াত মূৰ্তি ফাইনেলি এইটো লোৱা হৈছে এইটো এই আমাৰ সৰস্বতী মই গাড়ীত উঠি গ'ল বৰ্তমান আহি পাইছোঁ পাই গ'লেগৈ এয়া মূৰ্তিটো দেখুওৱা নহয় বাৰু ঢাকিটো আছে মূৰ্তি ঢাকিটো আছে গাড়ী যাব লৈছে আজিলৈকে ঘৰৰ গেছটো আনি পোৱা নাই দেখিছেনে কলেজৰ গেছ আনিছোঁ হোৱাই ভাইটি প্ৰীতম বৰপাত্ৰক অশেষ ধন্যবাদ জনাইছোঁ আচলতে ভিডিঅ'টো মই কৰা নাছিলোঁ ভাইটি প্ৰীতমে কৈছিলে প্ৰীতমক বহুত ধন্যবাদ মানে ভিডিঅ'টো টুকুৰা যেন তেনে কৰি বনোৱা হৈছে যদিহে এতিয়ালৈকে লাইক কৰা নাই লাইকটো থকিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তাৰপিছত এয়াই আমাৰ ছিংগাৰ গোবিন গানৰ প্ৰচেষ্টা চলাই আছে একেলগে কাম কৰিম আৰু দুদিনমান পাছত তাকে ই ধূপ জ্বলাই আছে ভিডিঅ'টো বেছি দীঘল নকৰোঁ এতিয়া আমি অহা কাইলৈৰ বাবে বজাৰ কৰিবলৈ আহিছোঁ এতিয়া হোটেলত সোমাইছোঁ হোটেলত কচৰি এটা খাই লওঁ এইয়া কচৰি দবাই দিওঁ আৰু দেই দবাই দিওঁ একদম ডকচি লাষ্টত মই এই ৰকম আহিব লগা হৈছে একো নাই বাৰু এইটো কষ্ট বুলি নকয় আৰু বহুত কাম কৰিবলৈ আছে যদি আপোনালোকৰ সঁহাৰি পাওঁ আৰু ৰাইজৰ বাবে কাম কৰিম আৰু আজিলৈ ইমানে ধন্যবাদ